শ্ৰীমন্ত শংকৰদেৱ সংঘৰ খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণ কৰ্মশালা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত আৰু ধনচিৰি জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত সৰুপথাৰ খনিকৰ গাঁৱৰ নৰহৰি প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণ কৰ্মশালাৰ আয়োজন কৰে। আজি খাদ্য প্ৰস্তুত বা সংৰক্ষণৰ ক্ষেত্ৰত অসম আপোনালোক কৃষি প্ৰধান দেশ, আপোনালোকে জানে, ৰাজ্য আপোনালোকে সকলোৱে জানে যে অসমত ইমানবিলাক শস্য উৎপাদন হোৱাৰ পিছতো, ইমানবিলাক ফল মূল উৎপাদন হোৱাৰ পিছতো আমি ফল মূলৰ কাৰণে আমি কিন্তু ৰপ্তানি কৰিব লাগে। বাহিৰৰ ফল মূলৰহে আমি আশাবাদী, আমি ৰুই থাকিব লাগে মুখাপেক্ষী। আমাৰ খাদ্য, আমাৰ যিবিলাক ফল মূল আমাৰ কেইমাহৰ কাৰণে আহে আৰু হোৱাৰ পিছতে কেইমাহৰ পিছতে সেইবিলাক নোহোৱা হৈ যায়। এইবিলাক যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, আজি একেবাৰে জিকাটোৰ পৰা আৰম্ভ কৰি, ভোলটোৰ পৰা আৰম্ভ কৰি, বেঙেনাটোৰ পৰা, কবিটোৰ পৰা সকলোবিলাক বস্তুৱেই আমি আচাৰ তৈয়াৰ কৰিব পাৰে। জামজেলিৰ ক্ষেত্ৰতো কামবিলাক কৰিব পাৰে। তাৰ এখন ডাঙৰ বজাৰ আছে, সেই বজাৰখন নিয়ন্ত্ৰণ কৰিছে বহিৰাজ্যৰ পৰা, আৰু সেই নিয়ন্ত্ৰিত বজাৰখনত আমি জকমকীয়া কাগজ দেখি, লেবেল দেখি, পটেনবিলাক দেখি আমি সেইবোৰ কিনি খাইছোঁ, আমি তাক লৈছোঁ। কিন্তু আমাৰ নিজৰ ঠাইতে উৎপাদিত হোৱা বস্তুবিলাক আমাৰ সংৰক্ষণৰ অভাৱ হৈছে আৰু মানুহবিলাকে সেইবিলাক কাম কৰিবলৈ এলাহ কৰে। গতিকে অসমীয়া মানুহ এলেহুৱা হৈছে, লাহে লাহে মানুহ কৰ্মবিমুখ হৈছে। মানুহে কৈছে অসমীয়া মানুহে নিজৰ খেতিপথাৰ এৰিছে, নিজৰ বাণিজ্য এৰিলে। অসমীয়া মানুহে এতিয়া চাকৰি মুখাপেক্ষী হৈ কেৱল চাকৰি সন্ধানত থাকে। এই কৰ্মশালাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা উপস্থিত থাকি কৰ্মশালা সন্দৰ্ভত মূল্যৱান ভাষণ প্ৰদানেৰে কৰ্মশালাভাগীৰ শুভ উদ্বোধন কৰে। ধনচিৰি জিলা শাখাৰ আতিথ্যত আজি কেন্দ্ৰীয় শিশু কল্যাণ সমিতিৰ জৰিয়তে আমাৰ যিটো কৰ্মশালা অনুষ্ঠিত হ'ব, এদিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব। আৰু এই কৰ্মশালাত বিশেষকৈ আমাৰ কেনেকৈ খাদ্যবস্তু প্ৰস্তুত কৰিব লাগে, কেনেকৈ সংৰক্ষণ কৰি এই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হ'ব। এইমাত্ৰ উদ্বোধনী অনুষ্ঠানটো আছিল, মই আহি ইয়াত উপস্থিত হ'লোঁ। আৰু মই ভাবিছোঁ যে আমাৰ আইসকলক বিভিন্ন প্ৰকাৰে বৌদ্ধিক কৰ্মশালাও অনুষ্ঠিত হৈছে, যে বৌদ্ধিকভাৱে, সাংগঠনিকভাৱে, সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, আনকি কৰ্মশালাৰ জৰিয়তে আমি তেওঁলোকক যাতে প্ৰস্তুত কৰিব পাৰোঁ। উজনি অসমৰ মাণ্ডলিকভাৱে 7খন জিলাৰ পৰা অহা আইমাতৃ আৰু বাপসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰি খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত মীনাক্ষী গগৈয়ে 7বিধ খাদ্যবস্তুৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। নিজৰ বাৰীতে থকা তথা অনাহকত নষ্ট হৈ যোৱা বিভিন্ন ফল মূল সংৰক্ষণ কৰি কিদৰে নানান আচাৰ বা খাদ্য সম্ভাৰ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ যোগেদি অসমৰ চুকে কোণে থকা গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীৰ এটি চাকৰিৰ আশাত জীৱনৰ মূল্যৱান সময়খিনি নষ্ট নকৰি সুন্দৰভাৱে স্বাৱলম্বন হ'ব পাৰিব। লগতে আইমাতৃসকলেও নিজ ঘৰতে থাকি বিভিন্ন আচাৰ পানীয় প্ৰস্তুত কৰি স্বাৱলম্বী হ'ব পাৰিব। আমাৰ মাণ্ডলিকভাৱে ইয়াতে আমাৰ 7খন জিলা আহিছে, আপোনালোকে দেখিছে 7-8খন জিলাৰ ইয়াতে উপস্থিত হৈছে আমাৰ উজনি অসমৰ। বাকী মধ্য অসমত আমাৰ প্ৰশিক্ষণ হৈ গ'ল। আৰু এতিয়া মৰিগাঁৱত যেতিয়া আপোনালোকে 1 আৰু 2 তাৰিখে আছে, তেখেতসকলে তাত প্ৰদৰ্শন কৰিব, তাত তেখেতসকলে প্ৰতিযোগিতা কৰিব। আজি প্ৰশিক্ষণ লৈ আছে, আজি বহু বছৰ হ'ল প্ৰশিক্ষণ লৈ আছে। আৰু আমাৰ যিটো বোকাখাটৰ যিগৰাকী আই বা যোৰহাটত যিকেইগৰাকী আই, তেখেতসকলে ইতিমধ্যে স্বাৱলম্বী হৈছে। আৰু তেখেতসকলৰ জৰিয়তে যে কাজিৰঙাৰ তেখেতসকলৰ যিটো বিপণন আছে, তাত আপোনালোকে চাব যে তেখেতসকল যথেষ্ট স্বাৱলম্বী। তেখেতসকলে নিজেতো লাভ কৰিছে, নিজেই ধন পাইছে, তাৰ বাহিৰেও যে 2-10গৰাকী মানুহক অন্ততঃ সংস্থাপন দিব পাৰিছে। মই আশাবাদী যে পেলনীয়া বস্তুবিলাকো যেন আমি সংৰক্ষণ কৰিব পাৰোঁ, আমি যেন নিজে স্বাৱলম্বী হৈ বজাৰ দখল কৰিব পাৰোঁ।